সকলোকে স্বাগতম জনালোঁ। আজি আমি আহিছোঁ এখন ফাৰ্মলৈ। ইয়াত ফল ফেষ্টিভেল চলি আছে। অক্টোবৰ মাহত সাধাৰণতে চলি থাকে ফল ফেষ্টিভেল। আৰু যিহেতু হেলোইন আহি আছে, গতিকে এই ফাৰ্মখনত বেলেগ বেলেগ এক্টিভিটিজ হৈ আছে। আৰু মোৰ পিছফালে বহুত বেছি এইবোৰ পাম্পকিন দেখিছেনে, ৰঙালাওবিলাক। এনেকৈ বেলেগ বেলেগ আকাৰৰ পাম্পকিনবোৰ ইয়াত আছে। আজি ৱেডাৰ বহুত বেছি ভাল। দুদিন বৰষুণ পৰি আছিলে, আজি ভালকৈ ধুনীয়াকৈ ৰ'দ দিছে। ভাবিলোঁ অলপ ওলাই যাওঁ। মই চকু খুলিবই পৰা নাই ৰ'দৰ কাৰণে, আৰু সেইকাৰণে ছানগ্লাছ পিন্ধিব লগা অৱস্থা হৈছে মোৰ ইয়াত। এই সকলোখিনি সৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ খেলা ধূলাৰ কাৰণে ৰাখিছে। আৰু অলপ আগত এটা ঘৰ আছে দেখিছেনে, সেই ঘৰটোত মেজিক শ্ব' চলি আছে। তাত আশ্বিকৰ খুব ফূৰ্তি লাগিছে, সেই বেলেগ বেলেগ এক্টিভিটিজ কৰিব পাৰিছে। এতিয়া আমি ৰখি আছোঁ এটা ৰাইড কৰিবলৈ। সেইটো পিছফালে আমি এতিয়া কাউট ফেয়াৰখনত ৰাইড কৰি আছোঁ। আশ্বিক পিছফালে তাৰ বহুত ফূৰ্তি আজি, ফুৰিবলৈ পাইছে। আমি কৰি আছোঁ এতিয়া ৱেগন ৰাইড। এতিয়া আমি আশ্বিকৰ স্কুললৈ আহি আছোঁ। তাৰ যি স্কুলত এটা হেলোইন ইভেণ্ট আছে, সি আজি পিন্ধি আছে হেলোইন কাষ্টিউম, ছুপাৰমেন কাষ্টিউম। সি শুই থাকিল, এতিয়া টোপনি আহিল সাগৰত। এয়া তাৰ স্কুলত হেলোইন ইভেণ্ট চলি আছে। সকলোবোৰে হেলোইন কাষ্টিউম পিন্ধি আহিছে ইয়ালৈ। ইয়াত হেলোইন কেণ্ডিবিলাক এনেকৈ ভৰাই থোৱা আছে পেকেটবিলাকত। স্কুলৰ টিচাৰসকলে এনেকৈ হেলোইন কাষ্টিউম পিন্ধি আহিছে আৰু লগত কেণ্ডি লৈ আহিছে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে। আশ্বিকে ইয়াৰ পৰা লৈছে কেণ্ডি বহুত, আৰু এনেকৈ সৰু সৰু খেলো আছে, খেলিব পাৰে। আশ্বিক, তোমাৰ কিমান কেণ্ডি হ'ল ইয়াতে চাওঁ, মোক দেখুৱাচোন। So many candies. আমাৰ ফাৰ্মখন চাই হৈ গ'ল। এতিয়া আমি ঘৰত যাম, যিহেতু এতিয়া অলপ দেৰি হৈছে, 5টা বাজিল ইয়াত, আৰু ঠাণ্ডাও লাহে লাহে বহুত বাঢ়িছে। এতিয়া গৈ আছোঁ ঘৰলৈ। তেতিয়ালৈ সকলোকে বিদায় জনালোঁ, আৰু লগ পাম মোৰ নেক্সট ব্লগটোত। বাই এভৰিৱান।